তোমার কথাকে ভাবিছিল। কুরুক্ষেত্ৰৰ ভাৱেৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰ ভাৱৰ মাজতে মামা? তেনেহলে আমাৰো চাউল কল কিয় মামা? অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখি আমি চকুত পৰা নাছিলো। এতিয়া এইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সুৰা তৰাৰ লেখত ধৰিলেহি আমিতো পপিয়া তৰাহে, আমাৰতো সহা নাই। তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা এটা কথা কবানে? অন্তৰ্যামী নাৰায়ণে নকলেও জানিব। বাৰু কোৱাচোন মামা, এই কুৰুক্ষেত্ৰৰ ৰণত তুমি কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয় হবলৈ বাকী নাই আৰু নাৰায়ণ। এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া যদুপতিয়েই জানে। কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসঘাতক হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰ তৰোৱাজি যদুপতিক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু মই মোৰ কৰ্তব্য কৰিছো। তেনেহলে মোৰ কৰ্তব্যৰ কোনখিনি ত্ৰুটি হল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ধুলাই অন্তৰত চিৰ সঞ্চিত হলাহল বিক্ষোভকৈ সমৰত অখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণী শ্ৰেয় মামা। যদুপতি প্ৰতিশোধ পৰায়ণ ক্ষত্ৰিয় এই প্ৰবঞ্চনা প্ৰতাৰণা ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ শপত নিদ্ৰাতকৈও মোৰে আচৰণ বেছি দোষণীয় নে? ভুল কৰি গলিয়েই ভুলতেই অভ্যস্ত হৈছে। এতিয়া আৰু শেষ বতৰত এই ভুল নাভাগে নালাগে। তোমাৰ দুখতেই কৌৰৱ ধ্বংস হল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভাষা বিভীষণে। আৰু আজি এই স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজমাতুল তুমি। মোৰ ধন্যবাদ গ্ৰহণ কৰা গুৰুপতি। অতি সহজ অতি সহজ পৰ পদসেৱী শকুনি, দুৰ্যোধনৰ ৰঙৰে পালিত দৰিদ্ৰ শকুনি, প্ৰবঞ্চক প্ৰতাৰক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দোষ সকলো কলংক জাপি দি অগতিৰ গতি ত্ৰিজগতৰ প্ৰতি যদুপতিয়ে যেতিয়া দুখৰ হাত সাৰিব বিচাৰিছে, এই শকুনি সামান্য শকুনি নহয়, তাৰ জীৱন ধন্য, তাৰ জনম ধন্য। আৰু সেই জনমৰ গৰাকী তুমি মোৰ মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস, কিন্তু মই परित्रा